নমস্কাৰ বন্ধুসকল, মই এইবাৰ আপোনালোকৰ মাজত লৈ আছোঁ এটা মণ্ডপ, বিয়াৰ মণ্ডপ কেনেকৈ বনায় সেইটো আপোনালোকক কিছু সংখ্যক দেখাব চেষ্টা কৰিছোঁ। এয়া আমি দাদাৰ মই আৰু মোৰ এজন বন্ধুৱে বনাই আছে। মণ্ডপটো আমি তিনিজনে বনাইছোঁ আৰু ইহঁতে যিসকল মানুহ পাছত দেখাব পাব সেইসকল এনেই চাই আছে, তেওঁলোকক দেখুৱাই আছোঁ। কেনেকা লাগছে মানে ফিলিংস ফিলিংস একদম ঝাকাছ এই ডাঙৰীয়া বনাই আছে। ডাঙৰীয়া হেড মিস্ত্ৰী, বাকী আমি লেবাৰ ৰাখে ৰ বিক্ৰম ভাল কৰি আছো। কালকা কলেজ আৰু পিঠি খাব লাগব না। অলপ বিজাত লাগি আছে কামত, ব্লগ বন থাকে না। বাকী মানুহ বহি আছে, চব বিয়াৰ কাৰণে পেইণ্টাৰ হৈ গৈছে, চব ফালে ৰেডি। বেলে কালকা খানা পেইণ্টালা কাবা একা আহিবি ফ্ৰী না, ফ্ৰী নাকি? বিস্কুট আহিছে। বিক্ৰম নাখায় না? খাইছ? তই চাহ নাখাই? এই ডাঙৰীয়া চাহ খাব, এই ডাঙৰীয়া খাব। তো ফাইনেলি হল কাপোৰ অৱস্থা চাহ খাই আছে। মই এনেই আছো। এতিয়া আমাৰ বস্তুটো দেখাম আপোনালোকক। এতিয়া মানে মেইন বস্তুটো যিটো আমাৰ বিয়াত পৰম্পৰা, সেইটো বস্তু এইবিলাক ছটিয়াই তুলি থোৱা হৈছে। এইবিলাক ছটিয়া এতিয়া এইবিলাক বিয়া আয়োজন, এইবিলাক সকলো আয়োজন হৈছে। এই ধৰণৰ হ'ব পকৰি কালিকা। আমাৰ ৰেডি গোটাই ফালে ৰেডি না? প্ৰায় ৰেডি হৈ আছে। হৈ থাকক। ফাইনেলি আমাৰ ৰেডি হয় আৰু অলপমান মোটামুটি 50% কাম হৈছে। 40% মান গৈছে। 40% গৈছে না? 40% গৈছে। খেল বেছি ৰাবাৰ লাগি আছে আৰু মই আছোঁ পাগলামি কৰি আনি বান্দৰমি কৰি ফুল চুল পুৰা ৰেডি হৈ আছে। এই যে একটা আমার ভিডিও করে আছে, ওই যে সে আছে দুজনমান, দুজনমান সে আছে চার চার খকতে খকতে পুরা সে আছে। এই যে একটা সে আছে আর মই আছো পুরা হেৰি করে পাগলামি করে। এটা অলপ হেৰি হৈ আছে, চাই থাক মতে ভিডিঅ' দেখা পাবি বুঢ়িয়া কৰে মজা। আমি নাহাগে তো ভিডিও বলে নাহাগে বমি করে তুই যাবি আর ফুল থাকিলে দেখা না পাবে
এটা নাকি কুড়িয়ে ঠিক মাছ আছে দিনত তো ইফালে কাম নুঘূৰে মানে না। কি কলা কলি হৈ আছে এটা ইফালে কুড়িয়ে বেপাৰ মাছ কাম প্ৰায় আমাৰ 90% কাম কমপ্লিট হয় না কমপ্লিট 90% পুরা পুৰা 90% কমপ্লিট এইটো চাওক মণ্ডপটো অলপ দূৰৈৰ পৰা দেখুৱাওঁ অলপ দূৰৰ পৰা দেখুৱাই আছোঁ এইটো হৈছে আমাৰ মণ্ডপটো 90% কমপ্লিট অলপ লাইট চাইট লগাব বাকী আছে আমাৰ এতিয়া প্ৰায় কমপ্লিট হৈ গৈছে 90% বাকী আছে এয়া বনালেও আপোনালোকক দেখুৱালোঁ কিছু মুহূৰ্ত দেখুৱাইছোঁ সম্পূৰ্ণ দেখুৱাব পৰা নাই চাওক কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি দিব এতিয়া কামত এতিয়ালৈকে কাম শেষ হোৱা নাই পৰ্যন্ত এতিয়া কামত লাগি আছে এয়া ভাইহঁতে লাগি আছে মই অলপমান এনেই টাইম পাছ দিয়া সকলোৱে হৈছে আমি তিনিটা অনলি জাগি আছোঁ আৰু কামখিনি কমপ্লিট কৰিবলৈ কাৰণে কৰি আছোঁ আৰু কামখিনি এতিয়া কমপ্লিট হোৱাৰ পিছত আপোনালোকক ফুল এটা ভালকৈ দেখুৱাম ফেরিয়ে বমি করে আমি নাহাগে তো ফেরিয়ে বলে নাহাগে বমি করে